নমস্কাৰ, মোৰ নাম শ্ৰীমতী শ্ৰুতিৰেখা গগৈ। মই ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। মোৰ ঘৰ তিনিচুকীয়া জিলাৰ ফিলবাৰী ৰংপুৰ গাঁৱত। মই প্ৰায় 3.5 বছৰৰ পৰাই মই নৃত্যৰ লগত জড়িত হৈ আছোঁ। সত্ৰীয়া বিহু নৃত্য মই প্ৰদৰ্শন কৰোঁ। বিহুৰ কোনো প্ৰশিক্ষণ লোৱা নাই, ঘৰতে শিকি মই বিহু নাচি আছোঁ। এইবছৰ মই বিহুৱতী নাচিছিলোঁ। তুমি যিহেতু 3.5 বছৰৰ পৰা নৃত্যৰ লগত জড়িত, তাৰ উপৰিও গীত মাত কবিতাৰ লগত এই ধৰণৰ কলা কৃষ্টি সংস্কৃতিৰ লগত জড়িত, তুমি এই ধৰণৰ প্ৰেৰণাখিনি ক'ত পালা যে তুমি ইমান ধৰণৰ এতিয়াও সমাদৰ লাভ কৰিছা, যেতিয়া অঞ্চলটোত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছা? মই সৰুৰে পৰাই টিভি চাইছিলোঁ, তাত বিহু নৃত্য দেখিছিলোঁ। সেইবোৰ চায়ে মোৰ এটা আগ্ৰহ জন্মিল, ময়ো বিহু নাচিম। ঘৰত মা দেউতাই বিহু নাচিবলৈ শিকালে, বেলেগক নচা দেখি ময়ো নাচিবলৈ শিকিলোঁ। কোনো প্ৰশিক্ষণ নোলোৱাকৈ ঘৰতে শিকিলোঁ। ৰুহেঁতেন এইজাক দাৱনীৰ মাজতে আছিল নেকি সেউতী মোৰ, আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কবিতা আবৃত্তি, চিত্ৰাংকন আদিৰ বাবেও কোনো প্ৰশিক্ষণ লোৱা নাছিলোঁ। কবিতা আবৃত্তি মোক ঘৰতে দেউতাই শিকাইছিল আৰু চিত্ৰাংকনৰ বাবে এখন বিদ্যালয়ত মোক নামভৰ্তি কৰা হৈছিল। যিদৰে মোৰ ছোৱালীগৰাকীক কন্যাগৰাকীক মই সুবিধা দিব লাগিছিল, তথাপিতো পৰা নাই। তথাপিতো মই আগবঢ়াই লৈ গৈছোঁ। প্ৰায় 3.5 বছৰৰ পৰাই মই যিহেতু তাই সাংস্কৃতিৰ লগত জড়িত আৰু মই যিহেতু বিহু ভাল পাওঁ, অন্যান্য এই সাংস্কৃতিক দিশটো ভাল পাওঁ, সেয়ে মই তাইক প্ৰায় 3.5 বছৰৰ পৰাই মঞ্চত থিয় কৰাই লৈ গৈছিলোঁ আৰু সেই মঞ্চত থিয় কৰাৰ অৱস্থাৰ পৰাই তাই ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ল। বৰ্তমান তাই চিত্ৰকলাত 5th year 5 বছৰ অতিক্ৰম কৰি আছে আৰু গীতত মই মোৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ কাৰণে মই বিশেষ তাইক সুবিধা দিব পৰা নাই। বৰ্তমান মানে 2-এজনৰ অনুৰোধ ক্ৰমে মই যিহেতু তাই বিহুৱতী অনাগত দিনত ভাল এগৰাকী নাচনী হ'ম বুলি মনতে পুহি ৰাখিছে, সেয়ে মই বৰ্তমান আমাৰ যিখন ফিলবাৰী সংগীতানুষ্ঠান অৰ্থাৎ গীতৰ বিদ্যালয়, সেইখনত মই বৰ্তমান বসন্ত দৰাৰ ওচৰত আজি প্ৰায় এমাহমানৰ আগতে মই নামভৰ্তি কৰিছোঁ। অ' হায়